চাবিনে নমস্কাৰ মই 1 নং জামুগুৰিৰ এজন খেতিয়ক হয় আপোনালোকে নিউজ লাইভ আৰু বড়োলেণ্ড ৰাদাব যি আপোনালোকে এইটো সময়ত আমাৰ দুখৰ সময়ত আমাক খবৰ ল'ব আহিছো আপোনালোকলৈকে প্ৰথমতে ধন্যবাদ আমি কিনো কম যোৱা জুলাই মাহৰ 27 তাৰিখত যি নেৰা বৰষুণত পাহাৰত যি বৰষুণ দিলে দিখাৰী নৈয়ে আমাৰ এইটো এৰিয়াত কমেও 11খন মান গাঁও হ'ব ইয়াত যিমানটো ইয়াত যোনটো গাঁও আছে সব খেতিয়কে হয় ইয়াৰ আমাৰ কিছুমান 12 বিঘা কিছুমান 13 বিঘা কিছুমান 8 বিঘা তেনেকৈ খেতি কৰিছিলে এই খেতিখিনি সব ফুটিপিনি হেক আৰু যিমানটো বাছি আছে কঠীয়া আছিলে এইবিলাক ফুটিপিনি সব হেক কৰি দিলে গতিকে আমি কি ক'ম আমি বহুত দুখত আছে এতিয়া আপোনালোকে খবৰ ল'ব আহিছে আমি বহুত আপোনালোকে ধন্যবাদ যাচিছোঁ কাৰণটো হৈছে আমি খেতিয়ক হৈ পিনে আমাৰ ল'ৰা ছোৱালী পঢ়া শুনা বহুত সমস্যা আছে গতিকে চৰকাৰৰ ফালৰ পৰা মই অনুৰোধ জনাইছে যে আমাৰ যিমানখিনি এইটো 11-12খন যোনটো খেতি কৰিছিলে এইটো ক্ষতিপূৰণটো আমাৰ মাননীয় ভুৱন পেগু ছাৰ আৰু আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ মাননীয় আমাৰ মামা হেমন্ত বিশ্ব শৰ্মালৈকে আমি আহ্বান জনাইছোঁ আমাৰ ক্ষতিপূৰণটো আপোনালোকে অকণমান চাই পিনি মৰম কৰি পিনি আমাক দিলে আমি খেতিয়ক ৰাইজে ভাল পাব আৰু আমাৰ ইফালে এইটো স্কুলত এইটো জেগাত আমাৰ পঢ়া শুনা কৰিবৰ ল'ৰা ছোৱালী স্কুল বহুত সমস্যা আছে কিছুমান স্কুল ফুটি গ'ল কিছুমান পিছাৰি ভাঙি গ'ল এইটো কাৰণে আমাৰ এতিয়া কিছুমান ল'ৰা ছোৱালী তেলামত যায় কিছুমান লক্ষীপুটাৰলৈকে যায় এইটো চিকৰ চেলেগৰ পৰা মিকিৰৰ পৰা লোহিত এইটো ৰাস্তাটো আমাৰ পানীটো ডুবি মেলি সব কিছুমান কালবাৰটো ভাঙি গ'ল গতিকে এইটো কালবাৰটো বনাই দিব লাগে আৰু আমাৰ গৰু ছাগলী যি কিছুমান এইটো পুলপ লগা ঘাঁহটো খাই পিনি কিছুমান একেবাৰে ডিচেণ্ট্ৰি হৈ আছে এইবিলাক কিছুমান মৰি গ'ল খেতি গ'ল এইটো কাৰণে মই কিনো ক'ম আমি বহুত দুখিত এতিয়া বহুত কষ্টতকৈ আমি চলি আছে গতিকে ষ্টেট গভৰ্ণমেণ্টলৈকে আমাৰ ভুৱন পেগু ছাৰলৈকে আমি আহ্বান জনাইছোঁ আমাৰ 11খন গাঁও ইয়াত আমাৰ এতিয়া ইয়াৰে ৱাৰ্ড মেম্বাৰ তেওঁলোকে আমাক খবৰ লৈ আছে GP প্ৰেচিডেণ্ট তেওঁলোকে খবৰ লৈ আছে কিন্তু তেওঁলোকে কৈছোঁ যে আমি চৰকাৰলৈকে যে দৰখাস্ত এটা দি দিম তেওঁলোকে আমাক সহায় কৰিব বুলি তেওঁলোকে কৈ আছে এইটো কাৰণে আমি আশাবাদী গতিকে চৰকাৰে ষ্টেট গভৰ্ণমেণ্টে আমাক বা ভুৱন পেগু ছাৰে আমাক এইটো এৰিয়াৰ 11-12খন গাঁৱৰ যি সমস্যা আছে ক্ষতিপূৰণ বা গৰু ছাগলী মৰি গ'ল এইবিলাক আমাক চাই পিনি খেতিয়ক আমাক অকণমান সহায় কৰিলে আমিও বহুত ভাল পাম গতিকে আপোনালোকে লাষ্টত মানে ধন্যবাদ জনাই মই নমস্কাৰ কৰিছোঁ হয় প্ৰথমতে ধন্যবাদ জনালোঁ এতিয়া আমাৰ এই 11-12খন গাঁও 27 তাৰিখৰ পানীয়ে যি তাণ্ডৱ চলালে সেই পানী হোৱা সময়ত আমাৰ খেতি বাতি সকলো পুতি দিলে এতিয়া পুনৰ হাল খেতি মাৰিবলৈ আমাৰ জেগা নাই গাড়ী নাযায় গৰু নাযায় মানুহ সোমাব নোৱাৰে তাৰ ওপৰতে আকৌ কঠীয়াও চব নষ্ট কৰি পেলালে এতিয়া আমাৰ খেতি এতিয়া সময় আছে তথাপিতো খেতি কৰিবলৈ আমাৰ জেগাৰ অসুবিধা সেইকাৰণে খেতিয়ক সময় মাত্ৰ এটাই অনুৰোধ আমাৰ দুখটোতো আপোনালোকে চাই জানিলেই আপোনালোকে এতিয়া প্ৰচাৰ কৰিলে এতিয়া মোৰ এটাই অনুৰোধ মাননীয় বিধায়ক ছাৰ ভুৱন পেগু ছাৰলৈ আমাৰ ৰাইজৰ কাৰণে বৰ্তমান পুনৰ সংস্থাপনৰ কাৰণে যি সুবিধা দিয়ে আমাৰ 11-12খন গাঁও চলিবলৈ সেইটো অনুৰোধ কৰিছোঁ তাৰ লগতে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ছাৰে যাতে আমাৰ ইয়াৰ ৰাস্তা পথ পদূলিৰ লগতে ঘৰ বাৰী নিৰ্মাণ আৰু লগতে পানী যোগানৰ অলপ অসুবিধা হৈ আছে পানী খোৱাৰ ক্ষেত্ৰতো তাৰ কাৰণে পানী যোগানৰ ব্যৱস্থা অতি সোনকালে যেন ব্যৱস্থা কৰি তাৰে অনুৰোধ কৰি মোৰ যিটো বাণিজ্যিক খেতিৰ পৰা ধ্বংস কৰিলে হয় ইয়াত পুনৰ লোৱাৰ বা ব্যৱস্থা হ'ব পাৰিব ব্যৱস্থাটোতো নোৱাৰে আপোনালোকে চালে এতিয়া মানুহৰ জেগা গাঁত ক'ৰবাতো একোকাল হয় সেইটো সময়ত আৰু ৰুব পৰাটো আমি অসম্ভৱ যেনে পাইছে আৰু কিমান বিঘা খেতি কৰিছিলে খেতি প্ৰায় ইয়াতে আমাৰ 3খন গাঁৱত 1 নং 2 নং 3 নং গাঁৱত আমাৰ নাই কমেও ইয়াত 150 বিঘাৰ মানে বাকীটোতো গ'লেই মেইনলি খেতি কৰা মাটি আছিলে আমাৰ প্ৰায় সেইখিনিও নাই
এতিয়া এতিয়া ঘৰত যিহেতু আপোনালোকে অকল খেতিৰ ওপৰত নিৰ্ভৰ কৰে নহয় জানো? হয় আমাৰ মেইনলি নিৰ্ভৰ আছিলে খেতি। এতিয়া আপোনালোকে কেনেকা জীৱনটো কেনেকা জীয়াব বা পৰিয়াল জীৱনটোতো এতিয়া আমি ভাবি চিন্তি পোৱা নাই ঘৰতে থাকিম না ক'ৰবাত যাবলগীয়া হ'ব পাৰে, সেইটোতো সময়ে ক'ব। আৰু এতিয়া পানী এতিয়ালৈকে শেষ হোৱাই নাই, এইটো আৰম্ভণিহে আৰু আপোনালোকে আছে। খেতি কৰিবৰ কাৰণে কাৰোবাৰ পৰা ধাৰ ঋণ লৈছিলে নেকি বা এনেকুৱাটোতো লৈছিলে, টকাটোতো খেতিয়ক মানুহ কাৰোবাৰ অলপ সুদ বা কিবা কিবি অলপ টকা পইচা লৈ সেই খেতিৰ লগতে কিবা কৰিম বুলি ভাবি লৈছিলে। এতিয়া সেইখিনিও এতিয়া চব নষ্ট হ'ল, সপোন যি ভাবিছিলে এইটো বিফল হ'ল।